এয়া চাওক এতিয়া কেৰাহীটো পাতি লৈছোঁ লগতে মই এইখিনি দেখা লৈছোঁ এইখিনি আদা নহৰুৰ পেষ্ট তাৰপিছতে এইখিনি পিঁয়াজ আৰু এইখিনি আলু এয়া তেল দিছে মোৰ ৰুমমেটজনীয়ে বনাইছে হা লগতে মোৰ বা এজনীও আছে তেল দিছে ইমানকে আৰু এইখিনি হৈছে লোকেল চিকেন চ' এতিয়া আৰম্ভ কৰিম এইফালে তেল গৰম হৈ আছে আপোনালোকক দেখাইছোঁ আপোনালোকে ৱেইট কৰি থাকক এতিয়া পিঁয়াজ দি দিছে ইয়াত দেখিছে নহয় পিঁয়াজখিনি দি দিছে তাৰপৰা লৰাইছে এবাৰ ভালকৈ আপোনালোকৰ মনৰ জোখাৰে যিমান পিঁয়াজ দিব পাৰে দিব তাৰপিছতে আপোনালোকৰ হেৰি সোৱাদ অনুসৰি এনেকুৱা হালধি দি দিব আমি একে কোবতে দি দিছোঁ ন আমি একে কোবতে দি দিছোঁ নিমখটো পিছত দিবা নেকি নিমখটো পিছত দিবা আপোনালোকে কেনেকৈ বনাই নাজানো আমি কেনেকৈ বনাই সেইটো দেখাইছোঁ আপোনালোকে কেনেকৈ বনাই ক'বচোন আৰু আমাৰ বনোৱা ৰান্ধনীজনী আপোনালোকক এবাৰ দেখাই দিবলৈ লাগিছে ন নিশ্চয় দেখাব লাগিব কাৰণ ইমান সোৱাদযুক্ত বস্তু বনাব এয়া হৈছে আমাৰ গেছটোৰে ৰান্ধনি আজিৰ ৰান্ধনি মোৰ বা মৰমৰ বাৰ এতিয়া আদা ৰচুন আৰু জলকীয়া পেষ্টটো দি দিছে লৰাই যোনটো ৰঙা হোৱালৈকে অকণমান লৰাই থাকিব আৰু আপোনালোকে গেছটো মিডিয়াম ফ্লেমত দি ল'ব দেই আপোনালোকৰ মনৰ ইচ্ছা আৰু সোনকালে খাব মন গ'লে ডাঙৰকৈ দিব দেৰিকৈ খাবলৈ মন গৈছে অকণমান সৰুকৈ দিব নে কি কয় চ' দেখাই আছোঁ হা এইখিনি ৰঙা হৈ লওক তাৰপিছতে এয়া আলু দি দিছে এতিয়া ধুনীয়াকৈ এয়া দিছে লৰাইছে আলুটো অকণ ভাজি ল'ব ধুনীয়াকৈ হালধি কালাৰ একদম মজা লাগিছে ন তাৰপৰা আকৌ এবাৰ লৰাই দিছে ভালকৈ এতিয়া এয়া মাংসখিনি দিব ধুনীয়াকৈ দি দিব দেখিছেই আপোনালোকে আপোনালোকে জানেই হয়তো কেনেকৈ বনায় তথাপিতো আমাৰ ষ্টাইলত এবাৰ দেখাই দিছোঁ কেনেকৈনো বনায় তাৰপৰা এইটো ধুনীয়াকৈ লৰাই মেলি ধুনীয়াকৈ মিক্স কৰি ল'ব তাৰপৰা এইটো ঢাকি দিব অলপ সময় তাৰপিছতে দেখাইছোঁ এইবাৰ পুনৰ এবাৰ লৰাই দিছে অলপ সময় ঢাকি থ'ব অলপ ঢাকি হোৱাৰ পিছত এতিয়া লাই দি দিছে ধুনীয়াকৈ দিছে নাই আপোনালোকৰ মনৰ পচন্দৰ মতে যিমান ডাঙৰকৈ দিয়ে ন তেনেকৈ দি ল'ব তাৰপিছতে এয়া এনেকৈ দিব তাৰপিছত অকণমান এইখিনি সিজি ল'ব দিব লৰাই দিব তাৰপিছত পুনৰ এবাৰ ঢাকি দিব নহবা এনেকৈ তাৰপিছত দেখাই আছোঁ অলপ পিছত তাৰপৰা পুনৰ এবাৰ লৰাই দিছে দেখিছে নহয় কি কালাৰ এয়া দেখিছেতো আকৌ ঢাকি দিব আৰু দেখিছে এয়া আমাৰ লোকেল চিকেন তৈয়াৰ হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ বাঢ়িম আৰু এইফালে আছে মটৰ চব্জি আৰু এইফালে এইখিনি এতিয়া ভাত বাঢ়িম খাম